এজন সফল যোদ্ধা হ'ল এজন সাধাৰণ মানুহ যিয়ে আনতকৈ বেছি মনোযোগী হয়। কথাষাৰ কৈছিল ব্ৰুছ লি, বিশ্ববিখ্যাত মাৰ্শাল আৰ্টিষ্ট। সফলতা অতি সহজ বিষয়, সঠিক সময়ত সঠিক কামটো কৰি পেলাওক। কথাষাৰ কৈছিল আৰ্নল্ড গ্লাছগো, আমেৰিকান সফল উদ্যোক্তা। সফলতা তেতিয়াই আহে যেতিয়া এজন মানুহে তেওঁৰ নিজৰ সকলোখিনি ক্ষমতা কোনো কামৰ ওপৰত প্ৰয়োগ কৰে। কথাষাৰ কৈছিল জন উডেন, বিখ্যাত বাস্কেটবল খেলুৱৈ। সফলতা হ'ল এটি বিজ্ঞান, সঠিক উপাদান মিহলালে তুমি সঠিক ফলাফলেই পাবা। কথাষাৰ কৈছিল অস্কাৰ ওয়াইল্ড, বিশ্ববিখ্যাত আইৰিছ কবি, লেখক ও নাট্যকাৰ। মানুহৰ সাহস অনুপাতেই জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয়। সাহসেই হ'ল সফলতাৰ মূল চাবিকাঠি। কথাষাৰ কৈছিল এনিজ নিন। যি সাফল্যৰ প্ৰতিক্ৰিয়া পিছলৈ বেয়া হয়, সেই সাফল্য পৰাজয়ৰ সমতুল্য। কথাষাৰ কৈছিল ৰব ফাউকোল্ট। কৰ্ম আৰম্ভ কৰাই হ'ল সফলতাৰ মূল চাবিকাঠি। কথাষাৰ কৈছিল পাবলো পিকাচো, বিখ্যাত স্পানিছ চিত্ৰশিল্পী। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।